আগতে আপোনালোকক ধন্যবাদ জনালোঁ। আমি কলকাতা ডিষ্ট্ৰিক্ট ট্ৰাইবেল সংঘৰ পৰা আহিছোঁ আৰু মেম'ৰিয়েলটো আমি শিৱসাগৰলৈ দিবলৈ আহিছিল, কিন্তু শিৱসাগৰ নোহোৱাৰ কাৰণে আমি OASD দি আহিলোঁ। আমাৰ দাবীটো আছিলে আমাৰ এই ট্ৰাইবেল ব্লকৰ পৰা এই মালগাঁও আপোনালোকে শুনি আছে, মালগাঁওটো আমাৰ ট্ৰাইবেল বেলেগ ব্লকৰ মাটি আৰু সেই ঠাইৰ পৰা যি ইভিকশ্যন হ'ব সেই মানুহবিলাকো আকৌ সেই মালগাঁও ওচৰতে হ'বৰ কাৰণে যা যোগাৰ কৰাৰ কাৰণে আমি BTC মাটিত বা 6 শিডিউলৰ মাটিত যাতে এই ইলিগেল মানুহবিলাকক সংস্থাপন নিদিয়ে তাৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ। আজি আমি ঘৰ বিৰোধী কৰি আছোঁ। আমি বিচাৰোঁ আমাৰ 6 শিডিউলৰ মাটি যাতে কোনো নন বনাফাইড নন ট্ৰাইবেল মানুহৰ হাতত নপৰে বা তেওঁলোকে নাপায়। আৰু আমাৰ 6 শিডিউলৰ নিয়মমতে আমাৰ পোনা ট্ৰাইবেলবিলাকে আমাৰ মাটিত অধিকাৰ নাই, কিন্তু আদানীক মাটি দিয়াৰ নামত এই মাটিবিলাক যদি তেওঁলোকক আকৌ সংস্থাপন দিয়ে তেতিয়া আমাৰ ট্ৰাইবেল বেলেগ ব্লকৰ মাটি সঁচাকৈ যাব। আৰু এইটোৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ, কাৰণ এই মাটিৰ ডাক নাম্বাৰ 549 মাটি আছে 518 বিঘা আর 464 ডাক নম্বর মাটি আছে 420, 938 বিঘা মাটি আমার এই বালাঘাট নাইগাঁও ব্লকৰ মাটি হয়। আৰু এই মাটিৰ পৰাই উচ্ছেদ কৰিবলৈ যা যোগাৰ চলি আছে বুলি শুনিছোঁ। আৰু উচ্ছেদ কৰাৰ পাছত তেওঁলোকক যদি আকৌ আমাৰ বেলেগ ব্লকৰ মাটিত বা এই ব্লকৰ মাটি যদি বহাই দিয়ে তেতিয়াহ'লে তেওঁলোকক আমি লিগেলাইজ কৰা হ'ব, কাৰণ সিহঁতে ইলিগেল মানুহ আৰু তাতে ইলিগেলি তাতে বজ কৰি আছিলে, কিন্তু তেওঁলোকক যদি উঠাই আনি তাতে আকৌ বহাই দিয়ে তেতিয়াহ'লে এই ট্ৰাইবেলৰ মাটি এনেই যাব আৰু ট্ৰাইবেলৰ 6 শিডিউল নিয়ম নীতি ভংগ কৰা হ'ব। সেইকাৰণে আমি ট্ৰাইবেল সংঘৰ হৈ এইবিলাক প্ৰতিবাদ জনাইছোঁ, যাতে তেওঁলোকক আমাৰ BTC এৰিয়াত বা 6 শিডিউলত বা আমাৰ বেলেগ ব্লকত তাতে নবহে। আৰু তেওঁলোকে ইলিগেল ইনক্লুজাৰ ঠিক তেনেকুৱা আমাৰ বহু জেগাতো এনেকুৱাই আছে। আমি বিচাৰিছোঁ আপোনালোকক অলপ দিম, য'ত ইলিগেল মানুহবিলাক বহি আছে, গাঁও পাতি আছে, তাতে বহি আছে, তেওঁলোকক যাতে খেদে বা ইভিকশ্যন কৰে। সেইকাৰণে আমি এই মেম'ৰেণ্ডাম তৈয়াৰী দি আমাৰ শিৱসাগৰ BTC চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁলোককো উচ্ছেদ কৰি আমাৰ BTCক মুক্ত কৰি দিয়ে। এইখিনিয়ে মই ক'লোঁ।